সো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে সো ৰিসেন্টলি অসম পুলিচৰ চাকৰিৰ ৰিজাল্ট দিয়াৰ কথা আপোনালোক সকলোৱে নিশ্চয় জানেই চাগে এতিয়া কথা হল ৰিজাল্ট দিয়াৰ পিছৰ পৰা কিছুমানে সোশ্যাল মিডিয়াত চাকৰি পোৱা নাৰীসকলক ট্ৰোল কৰি আছে যাৰ ওপৰত ৰিসেন্টলি অংকিতা গগৈ নামৰ এগৰাকী যুৱতীয়ে ফেচবুকত এটা পোষ্ট দিছে যিটো বহুতে শেয়াৰো কৰিছে সো তাত লিখা আছে যে ইমান ট্ৰোল দিয়াটো বৰ এটা ভাল নহয় আমিও ছোৱালী বহুখিনি ছোৱালীয়েও আজি অসম পুলিচৰ নিযুক্তি লাভ কৰিছে ছোৱালীৰ ফালৰ পৰা তেনে ধৰণৰ ট্ৰোল চকুত পৰা নাই আৰু গুৰুত্বপূৰ্ণ কথাটো হল যে যিসকলে চাকৰি লাভ কৰিছে তেওঁলোকৰ তৰফৰ পৰাও কোনো ধৰণৰ কাকু তুচ্ছ তাচ্ছিল্য কৰা আমাৰ চকুত পৰা নাই কিন্তু কিছুমান ব্যক্তি বিশেষে অকনমান বেছি কৰিছে আমিও নিজৰ ভৰিত খোজ মিলাই কষ্টৰে খাই আছো গতিকে সমগ্ৰ নাৰীক লৈ অদৰকাৰী ট্ৰোল কিছুমান সহ্য নহয় পিছে আপোনালোকে এই ক্ষেত্ৰত কি ক'ব বিচাৰে কমেন্ট কৰি জনাবচোন এতিয়াছো নেক্সট আপডেট হল এই আপডেটটো হল হোৱাটছএপ আৰু ফেচবুকৰ ওপৰত সো আপোনালোক সকলোৱে নিশ্চয় হোৱাটছএপ আৰু ফেচবুক ব্যৱহাৰ কৰে সেইকাৰণে এই আপডেটটো মন দি শুনক সো হোৱাটছএপ আৰু ফেচবুকত কিছুমান বদমাছে আজিকালি অলপ বেলেগ ধৰণে স্কেম কৰি আছে আৰু এই স্কেমছবোৰৰ বলিও হৈছে কিছুমানে মানে আনকি বহুত জনা মানুহেও ফসি আছে যেহেতু সাইবাৰ ক্ৰাইম কৰাবিলাকে আগতকৈ অলপ বেলেগ ধৰণে কাম কৰে আজিকালি সো এতিয়া মই আপোনালোকক অভিয়ান নিউৱে ৰিসেন্টলি দিয়া এই সতৰ্কমূলক ভিডিঅ'টোৰ এটা সৰু ক্লিপ দেখুৱাই দিছো সো দ্যাট হোৱাটছএপৰ স্কেমটোৰ কথা আপোনালোকে অলপ গম পায় আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আপোনালোকে ডেসক্ৰিপচনত যাব লিংক দিয়া আছে দেন আপোনালোকে ফেসবুকৰ স্কেমটোৰ কথাও গম পাব ভালকে को एक अननोन नंबर से कॉल आता दूसरे साइड से बंदा कहता है कि आपके नेटवर्क इश्यूज की वजह से कॉल किया है नेटवर्क इश्यूज किसे नहीं होते मुझे मेरे खुद के घर पे नेटवर्क नहीं आता तो आपको *401* और आगे एक सीक्रेट नंबर डालकर एक मिस कॉल देने के लिए कहा जाता है अब सिर्फ एक नंबर डायल करने से क्या फर्क पड़ता है लेकिन फिर आपको व्हाट्सएप से एक नोटिफिकेशन आता है कि आपने एक नए डिवाइस से लॉग इन किया है जिसके बाद आपका व्हाट्सएप चलना बंद हो जाता है होता यह है कि जब आप ये नंबर डायल कर रहे हैं तो कॉल फॉरवर्डिंग शुरू हो जाता है 401 के बाद डायल किया हुआ नंबर उस स्कैमर का नंबर होता है यानी आपको आने वाले सारे कॉल्स उसे फॉरवर्ड होंगे इसी के थ्रू वो आपके व्हाट्सएप में लॉगिन करता है व्हाट्सएप में लॉगिन कंफर्मेशन के लिए जो कॉल आपको आना चाहिए था वो उसे फॉरवर्ड होता है और उसे आपके व्हाट्सएप का और आपके सारे कॉन्टैक्ट्स का एक्सेस मिल जाता है इसके बाद वो स्कैमर आपके कॉन्टैक्ट्स को मैसेज करता है कि उसे यानी असल में आपको पैसों की जरूरत अमाउंट छोटी होती है लेकिन 100-200 लोगों को मैसेज जाता है अब उस स्कैमर को कैसे पता चलेगा कि कौन से लोग आपके करीबी हैं वो आपके ग्रुप्स चेक करता है और वो देखता है कि किन कॉन्टैक्ट्स के साथ आप ग्रुप्स में और फिर उसी इंसान को टारगेट किया जाता है कुछ लोग सतर्क होते हैं ऐसे मैसेज पर 1000 रुपए मांगने पर वो तुरंत आपको कॉल करते हैं लेकिन कुछ लोग फंस जाते हैं আৰু যিসকল নতুন মানুহে আমাৰ এই ভিডিঅ'টো চাই আছে মই তেওঁলোকক জনাই লওঁ যে আমাৰ এই চেনেলত আপোনালোকে অসমৰ সোশ্যাল মিডিয়াৰ লগতে ইউটিউব কমিউনিটিৰ নিউজসমূহ পাই থাকিব সো যদি বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দিবি অল কৰি ল'ব এতিয়াছো নেক্সট আপডেট হল এই আপডেটটো হল ডিম্পু বৰুৱাৰ ওপৰত সো ৰিসেন্টলি তেওঁ চৰকাৰে চাকৰি দিয়াৰ ওপৰত ৰিয়েক্ট কৰিছে তেওঁ এই বুলি লিখিছে যে চৰকাৰী চাকৰি দিছে ভাল লাগিছে পিছে দৰমহাটো বস্তুৰ দাম বঢ়াই বা টেক্সৰ পইচাৰে দিব চৰকাৰে তাৰ লগতে যদি ভাল ভাল ডাঙৰ কোম্পানী দুটামান অসমত চৰকাৰে লৈ আহি লাখ লাখ লৰা ছোৱালী হুমাই দিলে হয় বেয়া নাপাব মনৰ ভাৱ কৈছো বাহিৰৰ পৰা পইচা কেনেকৈ আনিব পাৰি না আমাৰ মানুহে ভাবে না চৰকাৰে ঘৰৰ পইচা ঘৰত ঘূৰাই থাকি ভাল পায় আৰু আজি চীন দেশে যদি চৰকাৰী চাকৰি দিলে হয় সকলোকে ইণ্ডাষ্ট্ৰীত গুৰুত্ব নিদি তেওঁলোকৰ দেশ আজিৰ অৱস্থাত থাকিল হেতেন নে চৰকাৰী চাকৰিয়ালৰ পইচা আমি সকলোৱে দি আছো টেক্স সোপা দি কাৰণ আমি সকলোৱে চৰকাৰৰ বাপাহাৰে পিছে আপোনালোকে এই ক্ষেত্ৰত কি ক'ব বিচাৰে কমেন্ট কৰি জনাবচোন এতিয়াছো নেক্সট আপডেট হল এই আপডেটটো চাকৰি ৰিজাল্টৰ লগতে ৰিলেটেড হয় সো ৰিসেন্টলি DRX ইমৰান হুছেইন নামৰ ফেচবুক পেজখনত এটা ভিডিঅ' পাব্লিছ হৈছিল য'ত এজন যুৱকক যথেষ্ট ইমোশনেল হোৱা দেখা গৈছে আৰু পেজখনৰ ওনাৰৰ লগতে যুৱকজনে ন্যায়ো বিচাৰিছে মই এই ভিডিঅ'টোৰ এটা সৰু ক্লিপ আপোনালোকক দেখুৱাই দিম বাৰু যাতে আপোনালোকে অলপ হলেও তেওঁৰ কথা গম পায় আৰু তাৰ আগতে ভিডিঅ'টোৰ কেপশ্যনটো পঢ়ি দিছো কাৰ বেদনা কোনে বুজিব মনত পুহি ৰখা সপোন এটা যেতিয়া ভাগি চুৰমাৰ হয় তেতিয়া এনেদৰে হতাশ হৈ পৰে অসম আৰক্ষীৰ বাছনি পৰীক্ষাৰ ফলাফল ওলোৱাৰ পিছত এনেদৰে অসহায় হৈ পৰা এজন দৰিদ্ৰ পৰিয়ালৰ লৰাই প্ৰকাশ কৰিলে তেওঁৰ মনৰ কথা চাওক এজন নেশনেল আৰু ইন্টাৰনেশনেল লেভেলৰ খেলা স্পৰ্টছৰ ল'ৰা হয় এওঁৰ মেডেল চালে আপোনালোকৰ মূৰ ঘূৰাই যাব মেডেল চাওক 1 2 3 4 5 6 গ্ৰেইনি শেষ কৰিব নোৱাৰি এনেকুৱা ধৰণৰ মেডেল থকা এজন মানে স্পৰ্টছৰ ল'ৰা হয় আৰু তেওঁ মানে এপ্লাই কৰিছিল মানে পুলিচত এপ্লাই কৰিছিল আৰু তেওঁৰ এই স্পৰ্টছৰ মাৰ্কটো যিটোত তেওঁ মাষ্টাৰ হয় সেই মাষ্টাৰৰ যি স্পৰ্টছত তেওঁ মাষ্টাৰ হয় কিন্তু সেই স্পৰ্টছৰ মাৰ্কছটো নোপোৱাৰ কাৰণে তেওঁ আজি ডিছকুৱালিফাই হৈছে মই জাষ্ট এইটোত মই কোনো ধৰণৰ কমপ্লেইন কৰিব বিচৰা নাই কোনো ধৰণৰ মানে মই আৰ্গুমেণ্ট কৰিব বিচৰা নাই জাষ্ট ন্যায় বিচাৰিছো সহায় বিচাৰিছো এইজন ল'ৰাৰ কাৰণে যাতে আপোনালোকে ভিডিঅ'টো অধিক শ্বেয়াৰ কৰে তেওঁ টোটেল মাৰ্কছ পাইছে কিমান পাইছে টোটেল মাৰ্কছ নাকান দিবা তুমি নাকান দিবা মাৰ্কছ কিমান পাইছা তুমি টোটেল মাৰ্ক পাইছো মই 63 পইণ্ট
50 something. 63.91 মই 63.91 পাইছা তুমি আৰু তুমি কি মানে জেনাৰেল হয় নে এসটি হয় ST plan হয়. এসটি প্লেন হয় আৰু তোমাৰ মানে গোটেইখিনি কোৱালিফাই হয় তুমি ৰিটনত কোৱালিফাই হয় ফিজিকেল কোৱালিফাই হয় তাৰ এক্সট্ৰা স্কিল মাৰ্কছত তুমি পাইছা হাই সেকেন্ডাৰী পাছ হয় আৰু তেওঁ মাৰ্কছ পোৱা নাই মাত্ৰ স্পৰ্টছত য'ত তেওঁ ইমানবিলাক মেডেল লৈ আছে ইমানবিলাক মেডেল লোৱাৰ পিছত সেই মেডেলৰ কোনো ধৰণৰ মূল্য নোহোৱা হৈ গৈছে কাৰণ তেওঁক সেই 5 মাৰ্কছটো দিয়া নাই আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আপোনালোকে ডেছক্ৰিপশ্যনত যাব লিংক দিয়া আছে লগতে আপোনালোকৰ মতামত তলত কমেণ্ট কৰি জনাই যাব চ' গাইছ আজিলৈ ইমানে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই